2026 চনৰ মেট্ৰিক আৰু এইচএছ পৰীক্ষা অলপ বেলেগতকৈ বেলেগ হ'ব। কিয় হ'ব আজিৰ এই ভিডিঅ'ত মই তোমালোকক জনাবলৈ চেষ্টা কৰিম আৰু তোমালোকে কি কৰিব লাগিব সবিশেষ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে জানিব পাৰিবা। প্ৰথম কথাটো হ'ল 2026 চনৰ মেট্ৰিক আৰু এইচএছ দুয়োটা পৰীক্ষাতে কনসেপ্ট বেস কোৱেশ্চন আহিব। কনসেপ্ট বেস কোৱেশ্চন কেনেকুৱা ধৰণৰ কোৱেশ্চন হয় এক কথাত মই তোমালোকক বুজাই দিওঁ যে কনসেপ্ট বেস কোৱেশ্চন মানে ডাইৰেক্ট কিতাপৰ পৰা নহা কোৱেশ্চন, মানে কিতাপৰ পৰা ডাইৰেক্ট যিকেইটা কোৱেশ্চন কিতাপত থাকে সেইকেইটা কোৱেশ্চন তোমালোকক নিদিয়ে। মানে তোমালোকৰ এটা কনসেপ্টৰ ওপৰত কিমানখিনি তোমালোকৰ নলেজ আছে সেইখিনি ট্ৰাই কৰিবলৈ তেওঁলোকে বনাই কোৱেশ্চন তোমালোকক দিব। আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন মেট্ৰিকত আহিছিল প্ৰিভিয়াছ ইয়াৰত, কিন্তু এইবাৰ এইচএছতো আহিব বুলি তেওঁলোকে মডেল কোৱেশ্চনত তেওঁলোকে জনাইছে। তোমালোকৰ এইচএছ পৰীক্ষাটো এইবাৰ কনসেপ্ট বেস কোৱেশ্চন আহিব। এতিয়া প্ৰশ্নটো হয় যে আমি কনসেপ্ট বেস কোৱেশ্চন আহিলে কেনেকৈ ইয়াৰ এনসাৰ কৰিম। ইয়াৰ তিনটা উপায় মই তোমালোকক সৰু সৰু তিনটা উপায় কৈ দিম। প্ৰথম উপায়টো হ'ল তোমালোকৰ কিতাপৰ কনসেপ্ট ক্লিয়াৰ কৰি পঢ়িবা। 2 নম্বৰ উপায়টো হ'ল তোমালোকৰ প্ৰিভিয়াছ ইয়াৰৰ যে কনসেপ্ট বেস কোৱেশ্চন আহিছিল সেই কনসেপ্ট বেস কোৱেশ্চন তোমালোকৰ চাব লাগিব। 3 নম্বৰ পইণ্টটো হ'ল বৰ্তমান সময়ত তোমালোকৰ যিকোনো এখন ৰুটিন ফলো কৰিব লাগিব। যিখন ৰুটিনৰ দ্বাৰা বৰ্তমান সময় তুমি মেক্সিমাম সময় তুমি কি কৰিব পাৰা নিজকে ষ্টাডিত আবদ্ধ কৰি ৰাখিব পাৰা। যদি এই তিনটা পইণ্ট তোমালোকে মানি চলিব পাৰা মই আশা কৰো তোমাৰ কনসেপ্ট বেস কোৱেশ্চন আহিলেও তুমি ধুনীয়াকৈ ইয়াৰ এনসাৰ কৰিব পাৰিবা। SSLC 2026 এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব কাৰণ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে এই প্ৰশ্ন কাকত প্ৰকাশ কৰিছে। ইয়াতে তোমালোকে চাব পাৰিবা এনেকুৱা ধৰণৰ কিন্তু প্ৰশ্ন তোমালোকৰ এই বছৰ আহিব। বাকি সাবজেক্টৰ প্ৰশ্ন কাকত ইয়াতে আছে, যেনেকৈ সাজেষ্টিভ কুৱেশ্যন পেপাৰ ফৰ ডেন্স ইয়াতে 50 মাৰ্কৰ প্ৰশ্ন থাকিব আৰু পাছিং মাৰ্ক হৈছে মাত্ৰ 15।